নমস্কাৰ, মোৰ নাম মিছ ইয়াছিনা বেগম। মই কবিতা এটা আবৃত্তি কৰিব আহিছিলোঁ। কবিতাৰ শিৰোনাম কুম্পুৰ সপোন, কবিত ৰূপকৰ জ্যোতিপ্ৰসাদ আগৰৱালা। মই সপোনত দেখিলোঁ দুটা ভূতৰ পুৱালি আৰু দুজনী নাগ জিলিকা, চকু ঠেলেকা এটা কলা এটা বগা নাঙঠ কথা পাতে তাকুত তাকুত এটা কলে ইটোৱে মানা জকাৰিক কলে ধুত ধুত মা দেখিবলৈ এনে ভাল ভূত পুৱালি নাচ কিবা কিবি গান গাই খুচ খুচ খাচ মনে মনে কাম কৰে খুচ খাচ খাচ এংকুৰ বেংকুৰ কৰি যায় লৰি লৰি জখিনীহঁতক নচুৱাই চুলিত ধৰি ধৰি জখিনীহঁতে নেপেলালে একেলগিয়ে ঘূৰি চৰ খোৱা জখিনীয়ে নাচে কঁকাল ভাঙি কুটুক কুটুক ঘুটুক কৰি ভূত পুৱালি জাপ মাৰি ভেঙুৰা ভেঙুৰি গৈ নাচে ঠেংটো ভাঙি ভাঙি। মা তই যে ভূতে বোলে লৰা ধৰি খাই পুখুৰীলৈ নি ভৰি দুটা ওপৰ কৰি গুজি গুজি মূৰটো হেনো এহাত দুটাত মা মোকে সিহঁত দুটাই ওচৰ চাপিবলৈ অলপকে সাহস কৰা নাই। ভয় কৰা লৰাকে মা ভূতে ধৰি গিলাই মোৰ হলে ভূতলৈ ভয় নাই। জখিনীয়ে হাতত ধৰি সিহঁত আছিল ঘূৰি সিহঁত দুটাৰ কাণ দুখন দিলো মুচৰি দীঘল কাণ মুচৰি মা লাগে বৰ ভাল। সিহঁত দুটাই চিঞৰি সোধাই লাগালে থাল পাল। মা বিচাৰি থকা ভূত পুৱালি যেতিয়া হাততে পালো পুতলা থোৱা আলমাৰিটোত আনি সোমাই থলো। তাৰ পিছত মা তই মাতোতে উঠিলো সাৰ পাই। মা মোৰ হলে অকণমানো ভূতলৈ ভয় নাই। নমস্কাৰ।